গুড মৰ্ণিং। আৰু আজি আমাৰ ঘৰত এটা হৈছে স্পেচিয়েল দিন, আৰু সেই স্পেচিয়েল দিনটো কি জানেনে? ওমৰ আজি বাৰ্থডে হয়। আৰু সেয়েহে আজি আমাৰ ওমে ৰাতিপুৱাই পৰা একেবাৰে শুই উঠি গৈছে। আৰু বাৰ্থডে বুলি আমি বৰ বিশেষ সেনেকুৱা একো চেলিব্ৰেট নকৰোঁ, যিহেতু সি এতিয়া সৰু আছে, ইমান একো নাজানেও, সেয়েহে ঠগাই দিলোঁ আৰু, নে কি কয়? নহয়, তেনেকুৱা কথা নহয়। ভাবিছোঁ যে আজি সত্যনাৰায়ণ পূজা এভাগ দিওঁ ঘৰত, মানে ঘৰখনৰ মংগলৰ কাৰণে আৰু তাৰো যাতে ভাল হয় সেই ভাবি পেলাই সন্ধিয়া এভাগ সত্যনাৰায়ণ পূজা আগবঢ়াম। আৰু ঘৰৰ যিখিনি মানুহ আছোঁ আমি সেইখিনি লৈ আমি অকণমান সৰুকৈ কেক কাট এটা কৰিম। তো আপোনালোকক এয়া উঠি গৈছে ওম টোপনিৰ পৰা, আৰু উঠিয়ে তাৰ দুষ্টামিবোৰ একেবাৰে ষ্টাৰ্ট হৈ গৈছে, হয়নে বাবা? কিন্তু হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী 2 years বাৰ্থডে। এয়া চাওক, আজি আমাৰ ওম 2 yearsৰ হৈ গ'ল। আৰু আজিৰ পৰা এই 2 বছৰ আগতে এই দুষ্টটোৱে জন্ম লৈছিল এই পৃথিৱীত। সেয়া ককাকক একেবাৰে কামত হেল্প কৰি দিব। আৰু চাওক, শেৱালি ফুল বুটলি আছে নইটো। চোতালত খেলিব পালে যে আৰু আমাৰ এখেতক একোৱেই নালাগে, হয়নে বেটুমা? আৰু এয়া দেউতাকে বনাই দিছে তাক এডাল শেৱালি ফুলৰ মালা বনাব শিকাই আছে। ইমান যে ফূৰ্তি পাই নহয় বাহিৰত খেলিব পালে। আৰু যিহেতু কেক কাট এটা কৰিম বুলি ভাবিছোঁ, সেয়েহে তাক অকণমান ড্ৰেছ চেছ কৰি ৰেডি কৰি দিওঁ বুলি ভাবিলোঁ। আৰু চাওকচোন, ড্ৰেছটো কৰিব ধৰোঁতে যে সদায় এনেকুৱা, কেতিয়াও সি পটকৈ মই তাক ড্ৰেছ কৰিব নোৱাৰোঁ। প্ৰথমতে এখন নাটক হ'ব, তাৰপিছত গৈ আমাৰ ওম বপুৰা ৰেডি হ'ব। আচলতে ওমৰ বাৰ্থডে আছিলে 21 নৱেম্বৰ, আৰু ভিডিঅ'টো তেতিয়াৰে হয়, পুৰণি হয়, কিন্তু মই আজি ইমান দিনে আপলোডে কৰা নাছিলোঁ। আচলতে টাইম নোপোৱা নহয়, টাইম পাইছোঁ, টাইম নোপোৱা বুলি ক'লে ভুল হ'ব, কিন্তু নাজানো কিয় কিবা কিবি কামত এনেকৈ ব্যস্ত হৈ থাকি পেলাই মই পাহৰিয়ে আছিলোঁ কৰিবলৈ। এতিয়া সেয়েহে আজি আপোনালোকক দেখাইছোঁ আৰু সেইদিনাখনৰ দিনটো। আৰু তাক এনেকৈ ৰেডি কৰি দিয়াৰ পিছত মই অকণমান বেলুনছ দি পেলাই ডেক'ৰেট কৰি দিলোঁ। একো ডেক'ৰেট কৰা হোৱা নাছিলে, আৰু যিহেতু সৰুকৈ কৰিছোঁ সেয়েহে ময়ে অকণমান লাগি ভাগি কৰি দিলোঁ। কৰি পেলাই তাৰপিছত কেক কাটটো কৰিলোঁ, কাৰণ অলপ পিছতে আকৌ পূজাৰ কাৰণে যা যোগাৰ কৰিব লাগিব, যিহেতু পূজাও আছে ঘৰত, তো সেয়েহে পটাপট কামখিনি কৰিলোঁ। হেপী বাৰ্থডে গুনু। আৰু জোৰকে দিয়া। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ গুনু, হেপী বাৰ্থডে টু ইউ। আৰু এয়া পুৰোহিত আহিল, আৰু লগে লগে পূজাৰ যোগাৰো ষ্টাৰ্ট হৈ গ'ল। আৰু এই যিজনে পূজা কৰিব তেখেত হ'ল মোৰ নিজৰ পেহীৰ ল'ৰা, মোৰ দাদা হয়। আৰু সেয়ে তাক মই কৈছোঁ যে তই মোৰ ভিডিঅ'ত ওলাবি, সেয়ে সিহেন তেনেকৈ চাইছে। আৰু এতিয়া গোটেইখিনি সি কৰিব। আৰু ইয়াৰ পাছত মোৰ লগৰজনো আহিছিলে, লগৰজনীৰ লগত অকণমান মই ড্ৰেছ চেছ কৰি এনেকৈ কিবা কিবি ৰীল বনালোঁ, ডান্স কৰিলোঁ, সেইবিলাক কৰি পেলাই অকণমান সময় পেলাই ফূৰ্তি কৰিলোঁ। আৰু এইপিনে পূজাৰ যোগাৰ দাদাজনে কৰি আছে, ভাইটি আছে, ভাইটিও কৰি আছে। আৰু যিহেতু লগৰজনী আছে সেয়েহে আমি অকণমান ডান্স চান্স কৰিলোঁ, ৰীল বনালোঁ, কিবা কিবি তেনেকৈ কৰি পেলাই অকণমান সময় ফূৰ্তি কৰিলোঁ। আৰু তাৰ পাছত এয়া পূজা ষ্টাৰ্ট হৈ গ'ল এইপিনে। কেনেহেন তোমাৰ পিছে ফিলিংটো আজিৰ দিনটোত? আৰু পূজা বুলি অকণমান মানুহো আহিছে, গাঁৱৰ মানুহখিনি আহিছে, ভিতৰৰ পিনে বহি আছে। আৰু এয়া পূজাৰ শেষত সকলোকে প্ৰসাদ বিলোৱা হ'ল, আৰু আমি সকলোৱে প্ৰসাদ চসাদ খালোঁ। আৰু এয়াই আৰু আজিৰ দিনটো তেনেকৈ আমি কটালোঁ। বাৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে? ভাল পালে লাইক কৰিব,
কমেণ্ট কৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি